যোৱাকালি অতিকৈ দুৰ্ভাগ্যজনকভাৱে আমি ৰাতি এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টোত স্পষ্টৰূপে এওঁলোকে এই পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰা আমাৰ পৰিলক্ষিত হৈছে। তাৰপিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা, যদি ভুল কৰিছে তেওঁলোকে বহাই পেলাই আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে ধৰি পেলাই পুলিচক দিব পাৰিলে, তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাঁহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকৈ মাৰা আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, সামাজিক মাধ্যমত। আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছোঁ, তেওঁলোকক সোধ-পোছ কৰিছোঁ। আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে। অসমতে থাকিব, অসমতে খাব, অসমতে শুব আৰু অসমৰ জলবায়ুত থাকি অসমীয়া ভাষা ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকৈ তেওঁলোকে ঠিকে মাৰিব পাৰিব। তেওঁলোকে ৰাতি নিচাসক্ত অৱস্থাত আছিল, নিচাসক্ত অৱস্থাত থাকি তেওঁলোকে মাৰপিট কৰিছে আৰু তেওঁলোকে কৈছে, আপোনালোকে যদি সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভালদৰে চায় তেতিয়া স্পষ্টকৈ দেখা পাব, মাৰকে ফেক দেগা। এইখন অসমত কি অসমীয়াৰ কি এয়া অস্তিত্ব নেকি? এইখন অসমত অসমীয়াৰ কি এইখিনিয়ে আছিল নেকি? আমি অসমীয়াক যদি আমাৰ সহজ সৰলতাক কোনোবাই যদি আমাৰ দুৰ্বলতাটো বুলি ভাবিছে তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে, আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ। এইখন অসমত যেতিয়ালৈকে আমাৰ দৰে ডেকা গাভৰু, আমাৰ দৰে ল'ৰাবোৰ থাকিব, থলুৱা খিলঞ্জীয়া মানুহ থাকিব, কিন্তু আমি কিন্তু বহিৰাগত লবিৰ, অনা অসমীয়া লবিৰ কিন্তু দবদবনি সহ্য নকৰোঁ। যদি তেওঁলোকে আইন হাতত তুলি ল'ব পাৰে, আজি যদি আমি ইয়াতে উপস্থিত হৈ তেওঁলোকক আইন হাতত তুলি লওঁ, তেওঁলোকে কি কথা ক'ব, কি ব্যৱস্থা ল'ব? তেওঁলোকে যদি ভুলে নাছিল, তেওঁলোকে সমস্ত ঘটনাটো পুলিচক খবৰ দি পেলাই বহুৱাই ৰাখিব পাৰিলে হয় নাই? বহুৱাই ৰাখক, তেওঁলোকে ভুল কৰিছে বহুৱাই ৰাখক। তাকে নকৰি হকী ষ্টিক আনিছে, বাঁহ আনিছে, বেট আনিছে, গুৰুলকৈ প্ৰহাৰ কৰি অসমীয়া যুৱকজনে সামাজিক মাধ্যমত আপোনালোকে ভিডিঅ'টো চাব, মানুহজনে ইফালৰ পৰা সিফালে হাতো উঠাব পৰা নাই। 5-6জন এওঁলোকৰ কৰ্মচাৰীয়ে গুৰুলকৈ মাৰিছে, মাৰকে ফেক দেগা। এইখন অসমত তোমালোকে মাৰি পেলাই দিবা আমাক? थोड़ा तो नहीं, वो अपने दारू पी के आया ना, वहाँ पर हम लोग काम कर रहे थे, वो आके नोजल को उठा रहे थे, तो उठाने के बाद में हम मना किए जो कि भैया इसको मत उठाओ, इधर में ले लो। जो 2 आदमी थे ना, वो दोनों आदमी क्या किए, उधर उसको बुला रहा है कि भैया आ जाओ इधर आ जाओ, मत करो झगड़ा। वो आके फिर दूसरा आदमी बैग लेके चला गया आगे जाने के बाद में वो फिर दूसरा लड़का था ना, वो उतर के आने के बाद में है जो यहाँ पर जो एक लड़का था ना, उसको क्या किया आया और उसके बाद में उसको एक लोग मार दिया। उसके बाद जी नहीं, पहले वो आया, एक थप्पड़ मारा, उसको भी मारा है क्या? मारने के बाद में जाके तुम लोग के दौरा के मारा, उन लोगों को पकड़ो, मार के फेंक देगा।